গুড মৰ্ণিং আৰু মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। তো বাইকখন উলিয়ালোঁ, অকণমান ৱাৰ্ম আপ কৰি লওঁ। তো আজি একো প্লেন প্ৰগ্ৰেম নাই, ঘৰৰ পৰা ওলাই আহিছোঁ, কিন্তু এটা দুটা কিবা প্লেন আছে, মানে বহুত ডাঙৰ প্লেন নহয়, এনেকুৱা সৰু সুৰা কিবা কিবি আজিৰ দিনটোত কৰিম। তো ভিডিঅ' এটা ৰেকৰ্ড কৰোঁ বুলি ভাবিলোঁ, তো সেইকাৰণে ওলাই আহিছোঁ। আৰু মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম আৰু আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পাব। ওলাই যাওঁ, আকৌ ৰাস্তাত আপোনালোকক লগ পাই আছোঁ। তো এতিয়া ওলাই আহিলোঁ আৰু এতিয়া প্ৰথম প্লেনটো হ'ল যে প্ৰথমে মাছ কিনিবলৈ যাওঁ। মাছ মানেহে খাবলগীয়া মাছ নহয়, পুহিবলগীয়া মাছহে। তো মোৰ এটা একুৰিয়াম আছিলে, বহুত দিনৰ পৰা খালী হৈ আছিলে সেইটো, ভালেমান দিন মানে বছৰে হ'ল আৰু। তো মাছ তাত পোহা হোৱাই নাছিলে, তো খালী হৈ থাকিলে সেইটো বেয়া লাগে। তো সেইকাৰণে আজি মানে চাফা তাফা কৰিলোঁ, তো ধুনীয়াকৈ চাফা কৰি ৰেডি কৰি থৈছোঁ, দৰৱ চৰব দি মেলি। তো তাতে তাৰ কাৰণে কেইটামান মাছ লওঁ বুলি ভাবিছোঁ। আৰু আজি বতৰটো ভালেমান বেয়া, বৰষুণ দি আছে, বাইকখনো ধুব পৰা নাই বহুত দিনৰ পৰা, তো লেতেৰাই হৈ আছে বাইকখন। তেতিয়া মাছৰ দোকানখন আজি খোলা থাকিব বুলি কৈছিলে, যিহেতু আজি ছানডে'। তো প্ৰথম সেইখনৰ ওচৰলৈকে যাওঁ, আৰু এইখন আছে আমাৰ যোৰহাটৰ বাবুপট্টিত। তো ভালেমান কালেকশ্যন তেওঁলোকে ৰাখিছিলে। মই যোৱাকালি এবাৰ আহিছিলোঁ দৰৱ ল'বৰ কাৰণে, একুৰিয়ামত দিয়া। তো এতিয়া তালৈকে যাওঁ, আজি ফাৰ্ষ্ট হাফটো খোলা থাকিব বুলি কৈছিলে। তো চাই লওঁগৈ, যদি খোলা আছে তো তাতে মাছ চাছ ল'ম। তো প্ৰথম প্লেনটো আজি সেইটোৱে। তাৰপাছত কি হয়, কি প্লেন চেঞ্জ হয়, কেনেকুৱা ধৰণৰ হয়, সেইখিনি দেখাই যাম আৰু আজি দিনটোত যি হয়। তো এয়া বাবুপট্টি ৰাস্তাটো পাই গ'লোহি। খোলা আছে যে আশাটো বহুত কম, নাই বন্ধ আছে। তো প্ৰথম প্লেনটোৱে একুৰিয়াম পইণ্ট, প্ৰথম প্লেনটোৱে আজি কেঞ্চেল হ'ল। তো এতিয়া সৰু কাম এটা কৰাবলৈ আহিলোঁ, যিটো প্ৰথম প্লেনটো কেঞ্চেল হৈ গ'ল। বাইকৰ গ্লাছখন ঢিলা হৈ আছিলে, তো সেইখন ফিটিংটো কৰাই লওঁ। আৰু জয় মা বগলামুখী আৰু JPRত আছে, তো তাতে কাম কৰাই আছোঁ। অকল সৰু কাম, গ্লাছখন জাষ্ট টাইট কৰাব লাগে, তো এইখন কৰাই লওঁ। বাকী মুন্নাকো ফোন কৰি দিলোঁ, মুন্নাও আহি আছে ইয়ালৈ। তো চাওঁ ইয়াৰ পাছত কি কৰোঁ, নেক্সট প্লেন। তো কালি ভিডিঅ'টো কমপ্লিট কৰা নহ'ল, যিহেতু দোকানো বন্ধ আছিলে আৰু বতৰো বেয়া। তো আজি আকৌ আহিছোঁ মাছ কেইটামান কিনো বুলি। তো খাবলৈ মাছ মই কৈছিলোঁ কালি, একুৰিয়ামত পোহা মাছটো আজি দোকানখন খোলা থাকিব লাগে। তো ৰক্তিমৰ লগতে আহিছোঁ, তাকে চাওঁগৈ কি মাছ ৰাখিছে। তো মই আহিছোঁ বাৰু দোকানখনত, এইখন লেফ্ট হেণ্ড চাইডে পাই গ'লোহি। দোকানৰ ভিতৰলৈ আহি গ'লোঁ আৰু বাকী মাছ চাছো পচন্দ কৰিলোঁ। এই ৰক্তিমেও চাই আছে, ইও কিবা এটা ল'ব। ভাল লাগিছে নাই ৰক্তিম? তো এয়া ভালেমান মাছৰ কালেকশ্যন আছে, মই কেইটামান ল'লোঁ, কি ল'লোঁ দেখাই দিম বাৰু। বাকী এইফালে গোটেইখিনি পূৰা ভৰ্তি হৈ আছে আৰু নতুন কালেকশ্যন আহিব। যিহেতু মোৰ একুৰিয়ামটো বহুত দিন খালী হৈ আছিলে, চাফা তাফা কৰি মেলি এতিয়া ৰেডি কৰিছোঁ আৰু। তো লাহে লাহে অলপকৈ ৰাখিম। তো ভালেমানখিনি মাছ আছে, এইফালে দেখাই দিছোঁ অলপকৈ আপোনালোকক। তো ইয়াতো আছে, তো এয়া ৰক্তিমে এটা পচন্দ কৰিছে। কোনটো ৰক্তিম পচন্দ কৰিছ? এইটো ফাইটাৰ ফিছ এটা ৰক্তিমে চাইছে, এইটো ক'ৰবাত লুকাই আছে গৈ, এইটো। তো মই এইখিনি ল'লোঁ, ইয়াত ভৰাই থোৱা আছে। তো এইখিনি আপোনালোকক ঘৰত পাছত দেখামগৈ কি ল'লোঁ। তো ইয়াতে আছে মই লোৱাখিনি। বাকী ৰক্তিমে এতিয়া এটা ল'ব, তাৰপাছত ইয়াৰ পৰা ওলাই যাম আৰু ধুনীয়াকৈ। তো এটা ভিডিঅ' ৰেকৰ্ড কৰোঁতে 4-5 দিন লাগি গৈছেগৈ। তো আজি কেই নম্বৰ দিন নাজানো আৰু, ভালেমান দিন হৈ গ'ল। এদিন মাছ আনিব গৈছোঁ, এদিন কিবা কৰিব গৈছোঁ, তো ভিডিঅ'টো কমপ্লিটেই কৰিব পৰা নাই। তো আজি ফাইনেলি কমপ্লিট কৰিম বুলি ভাবিছোঁ, যিহেতু বতৰ চতৰ অলপ ভাল আৰু ৰ'দ ওলাইছে, বৰষুণ নাই বুলি নকওঁ, দিছিলে আগবেলা বৰষুণ দিছিলে, মানে ৰাতিপুৱাৰ ভাগত। তো এতিয়া বৰষুণটো অলপ কমিলে, ৰ'দ ওলাইছে, আকৌ দিব ঠিক নাই। তো এতিয়া গৈ আছোঁ বৰ্তমান আমি চি ফুড খাবলৈ, যিটো বহুত দিনৰ পৰা আশা কৰি আছিলোঁ, সময় সুবিধা মিলাব পৰা নাছিলোঁ। তো আজি যেনে তেনে অলপ সময় মিলাইছোঁ। তো অফিচৰ লাঞ্চ ব্ৰেক টাইমতে ওলাই আহিছোঁ। তো এতিয়া তালৈকে যাওঁ। তো মোৰ একুৰিয়ামটো ৰেডি হৈ গ'ল। একুৰিয়ামত কেইবাটাও মাছ ৰাখিছোঁ, ৰং বিৰঙী, আৰু দেখিবলৈও বিৰাট ভাল লাগিছে। মই এটা সৰু ক্লিপ এড কৰি দিছোঁ, তো আপোনালোকে চাব পাৰিব একুৰিয়ামটো দেখা কেনেকুৱা লাগিছে, আৰু কমেণ্ট কৰিব যদি ভাল লাগিছে। তো মই ক্লিপটো এতিয়া এড কৰি দিছোঁ, ক্লিপটো চাই লওক প্ৰথমতে।
তো ক্লিপটো চালে আপোনালোকে আশা কৰিছোঁ মাছখিনি দেখাত আৰু মোৰ একুৰিয়ামটো দেখাত চিম্পল কৰিছোঁ, ভাল লাগিছে। আৰু আজি ৰাস্তাবোৰ ভালেমান ভিৰ, চবফালে বন্ধ কৰি দিছে, সেইকাৰণে ভিতৰেদি ওলাবলগীয়া হৈছে আৰু যাবৰ কাৰণে। আৰু মোৰ লগত বৰ্তমান বেকত গৈ আছে আলিউল, আৰু ইফালৰ পৰা তৌচিফ আহি আছে, মুন্নাকো কৈছিলোঁ। তো আমি 3-4টামান যাম বুলি ভাবিছোঁ, যদি কাৰো একো প্ৰব্লেম নহয়। বৰ্তমান আলিউল মইতো যামেই, আমি দুটা ওলালোৱে যিহেতু অলৰেডি। তো এয়া মাটিয়ে পাতিয়ে দি বাইক চাইক লৈ আহিছে উৰি। তো গোটেই ৰাস্তাবোৰ দেখাই নাযাওঁ এতিয়া আপোনালোকক, প্ৰথম ৰেষ্টুৰেণ্টখনৰ ওচৰ পাই লওঁগৈ, পাই পেলাই আহি ৰেষ্টুৰেণ্টৰ ওচৰ পাইছোঁহি। তো আগৰ ভিডিঅ' চাইছিলে যদি গম পাব, মই এবাৰ আহিছিলোঁ, বন্ধ পালোঁ। তো লোকেশ্যনটো হ'ল এইখন তৰাজান মেডিকজৰ অপজিটত চাব এটা ৰাস্তা সোমাই গৈছে। তো এই ৰাস্তাটোদি গৈয়ে আছে, আজিও বন্ধ নাপালে হৈছে, সদায় যেতিয়া আহোঁ তেতিয়াই বন্ধ পাওঁ। তো এই ৰাস্তাটোত মমছ ম'ম'খন আছে, আৰু যোৰহাটৰ এখন পপুলাৰ হয় ৰেষ্টুৰেণ্টখন মমছ ম'ম', আৰু এইখন CR16। তো ইয়াতে পায় চি ফুড জাতীয় সকলো ধৰণৰ বস্তু। তো বাইকখন ইয়াত পাৰ্ক কৰি লওঁ। বাকী তৌচিফ আহি পোৱাহি নাই, আৰু কি পায়, কেনেকুৱা ধৰণৰ কি মেনু আছে, গোটেইখিনি আপোনালোকক লাহে লাহে দেখাম। তো আহি পাই গ'লোঁ, এতিয়া বহুত তৌচিফলৈ ৰখিব লাগিব অলপ, ইয়াতে ক'ৰবাত বহি লওঁ, আৰু তৌচিফ আহি পাই লওক, বাকী অৰ্ডাৰ চৰ্ডাৰ দিম আৰু তেতিয়া। তো তৌচিফলৈ ৰৈ আছোঁ, তৌচিফ আহিয়ে পোৱা নাই, ভালেমান দেৰি হ'ল, আমি অৰ্ডাৰ চৰ্ডাৰ কৰা নাই এতিয়ালৈকে। বাকী এইপিনে আলিউল আছে, আৰু আলিউল মই তৌচিফক ফোন কৰি আছোঁ, ৰিচিভো কৰা নাই, আহিব নাহে নাজানো, আহিবতো লাগে। আৰু বাইকখন চাওক না, একদম ধুনীয়াকৈ ওচৰতে পাৰ্ক কৰি দিলোঁ, এইখিনিতে জেগা অকণমান আছিলে। তো ৰেষ্টুৰেণ্টখনৰ লগতে বাইকখন পাৰ্ক কৰি দিলোঁ, মজা লাগিছে। আৰু পাৰ্কিঙৰ জেগা গাড়ীখন আছে কাৰণে জেগাটো কম হৈ গ'ল, নহ'লে আৰু কেইখন জুৰিলেহেঁতেন। আৰু বাকী এনেই অকণমানকৈ দেখাই দিছোঁ, যিহেতু অ'পেন হয় গোটেইখন জেগাটো পূৰা। তো ইয়াতো টেবুল কেইখনমান আছে, বাকী এইপিনে কাউণ্টাৰ আছে। বাকী এইটোকে ৰেষ্টুৰেণ্টৰ ভিউটো, আৰু মেনুখন আপোনালোকৰ ডিজিটেল হয়। ইয়াতে QR কোড এটা দেখিছে, আপোনাৰ উল্টা হৈ আছে, মই ইটো QR কোড এটা দেখাই দিছোঁ বেলেগ এখন টেবুলত। তো এইটো QR কোড, এইটো স্কেন কৰাৰ লগে লগে আপোনালোকৰ মেনুখন আহি যাব মোবাইলত, আৰু মই এটা স্ক্ৰীনশ্বট এড কৰি দিম স্ক্ৰীনত, যাতে আপোনালোকে চাব পাৰে কি পায়, কি আইটেম। তো আমি বিশেষকৈ আজি খাবলৈ আহিছোঁ অক্টোপাছ, আছে নাই এতিয়ালৈকে সোধা নাই, থাকিবতো লাগে। তো সেইটো আশা কৰি আহিছোঁ। আলিউল নাথাকিলে কি খাবা? ফুল এক্সাইটেড হৈ আছোঁ, এইটো মানে এইটোৱে লাগিব অক্টোপাছে খাম। ঠিক আছে, তৌচিফ আহক, তৌচিফ অহাৰ পাছত গোটেইখিনি অৰ্ডাৰ কৰি আছোঁ, বাকী দেখাম আপোনালোকক। তো মই স্কেন কৰি ল'লোঁ, বাকী স্কেন কৰাৰ পাছতে এয়া গোটেই মেনুখন মোবাইলত এই ধৰণে আহি যায়। তো ইয়াতে চাব পাৰিব প্ৰাইচ কিমান, কি বস্তু আছে, গোটেইখিনি ইয়াতে চাব পাৰিব। তো আমি চাই আছোঁ আৰু অৰ্ডাৰ চৰ্ডাৰ দিম লাহে ধীৰে এতিয়া। চবতকৈ লেট মানুহটো ওলালেই, আমি আহি বহি আছোঁ অৰ্ডাৰ চৰ্ডাৰ নিদি। ক'ত আছিলি? মই দেখিলোঁ ইয়াক পাৰ হৈ যাম, মই নহয় বুলি ভাবিলোঁ, ৰাস্তা পাৰ হৈ ISBT গ'লোঁ, মজা। নাপালোঁ, সেইখিনিতে আগৰ পৰা উভতি গুচি তোমাৰ অৰ্ডাৰ দিয়া হৈ গ'ল অক্টোপাছ আৰু চিকেন ফ্ৰাইড ৰাইচ। চিকেন ফ্ৰাইড ৰাইচ নাখালে আৰু দিনত ভোক লাগিব, যিহেতু ভাত চাত খোৱা নাই, অফিচৰ পৰা ওলাই আহিছোঁ লাঞ্চ ব্ৰেকত। তো তৌচিফে নাখায় বোলে, ইয়াত তৌচিফ আহি গ'লে অক্টোপাছ নাখায়, সৰু কিবা এটা খাব বুলি কৈছে। আলিউলেতো পূৰা ফুল এক্সাইটেড, আলিউল মইতো অক্টোপাছ গোটেইটো অকলে খাবলৈ আছে আলিউলে। অক্টোপাছটো মানে হৈ গ'ল ব্ৰহ্মপুত্ৰত যোনটো অক্টোপাছ পায় সেইটো অক্টোপাছ, মানে ব্ৰহ্মপুত্ৰ অক্টোপাছ, সাগৰটো নহয়। তো হ'ব, আহি লওক, দেখাই আছোঁ কেনেকুৱা লাগে। তো আমাৰ খানা আহি গ'ল, ফাৰ্ষ্ট আইটেমকেইটা আহি গ'ল, ফ্ৰাইড ৰাইচ আহি গ'ল, চিকেন ফ্ৰাইড ৰাইচ, আৰু পিনে ক'ল্ড ড্ৰিংকছ। কি নাই? ক'ল্ড ড্ৰিংকছ নাই, ক'ল্ড ড্ৰিংকছ আহিব ৰ, আহিছে লাহে লাহে গোটেই বস্তুখিনি। তো আহি গ'ল চব আইটেম। বাকী আলিউল তোমাৰ মেইন আইটেমটো অহা নাই যে, কি হ'ল? মই বহুত মিছ কৰি আছোঁ এইটো বস্তু। তো তৌচিফে নাখায় বোলে অক্টোপাছ, ফ্ৰাইড ৰাইচ খাব। তো খাওঁ লাহে ধীৰে, বাকী টেষ্ট কেনেকুৱা জনাই আছোঁ খাই মেলি। তো আমাৰ যোনটোৰ কাৰণে আহিছিলোঁ, তো সেই আইটেমটো আহি গ'ল, এয়া হৈ গ'ল অক্টোপাছ, আৰু তৌচিফে অৱশেষত পালোঁ বুলি কৈ যায়, অৱশেষত পালোঁ। তৌচিফেতো নাখায়, মুখৰ আগত উঠিলে বহি আছে। বাকী আলিউলে ফাৰ্ষ্ট ট্ৰাই কৰিব, ৰৈ আছোঁ। ফাৰ্ষ্ট ট্ৰাই কৰিবা নে ফাৰ্ষ্ট এইখিনি ট্ৰাই কৰিবা? হ'লেই হ'ল, কোনো কথা নাই। তুমি অক্টোপাছত ট্ৰাই কৰা ফাৰ্ষ্ট। আই থিংক অক্টোপাছৰ ঠেংখন হ'ব চাগে দেই, এইবোৰ দেখিছে নহয়, এইবোৰ খাই দিয়া এতিয়া, কেনেকুৱা? তোমালোকে এটাই খাব লাগে, প্লেটখন মোক দিয়া। মজা নি? তো ময়ো ট্ৰাই কৰোঁ এতিয়া। তো এতিয়া মই ট্ৰাই কৰি চাওঁ এটা বাইট কেনেকুৱা লাগে। বৰ ডাঙৰ পিচটা উঠিলে মোলৈ, এইটো বেছি দীঘল পিচটা উঠিছে, মুখত ভৰাই দিওঁ আৰু। বেছি দীঘলটো ল'লে অলপ প্ৰব্লেম, চুইংগাম খোৱা নিচিনা লাগিছে, গৰম হৈ আছে ন। তো ভাল লাগিছে, টেষ্টটো ভাল। তোৰ ধুনীয়া বনাইছে, খালি স্পাইচি আৰু বৰ ডাঙৰ পিচটা মুখত ভৰাই দিলোঁ, কথা ভালকৈ ক'বই পৰা নাই। বাকী চবেই খোৱা ষ্টাৰ্ট কৰিছে, লাহে ধীৰে খাওঁ এতিয়া।
আৰু এটা বস্তু স্পেচিয়েলি ৰেষ্টুৰেণ্টখনৰ পিনৰ পৰা দিছে আমাক, মানে অনাৰজনৰ পিনৰ পৰা দিছে ট্ৰাই কৰিবৰ কাৰণে ম'ম'। তো এইটোও ট্ৰাই কৰিম। তো গোটেইখিনি খানা কেনেকুৱা লাগিলে খাই মেলি জনাম। ফাৰ্ষ্ট খাই লওঁ। তো অক্টোপাছ পায় বাকী ৰাইজে বাকীবোৰ বস্তু পাহৰিয়ে গ'ল, এইটোকে ট্ৰাই কৰি আছে। তো এতিয়া বাকী চব আইটেম, তো এতিয়া দুটা বস্তু খতম কৰিলোঁ, ম'ম' খতম কৰিলোঁ আৰু অক্টোপাছো খতম কৰিলোঁ। তো এতিয়া থাৰ্ড বস্তুটোলৈ আহিছোঁ, ফ্ৰাইড ৰাইচ। তো খাই আছোঁ। খালি আলিউলৰ এটা দুখ হ'ল বোলে। আলিউলে কি হ'ল? আলিউল তোমাৰ দুখটো অক্টোপাছৰ লগত? অক্টোপাছটো আৰু মন আছিলে খাবলৈ, বহুত টেষ্টি হৈছিলে। বাট বাকী এজনৰ নাম নকওঁ, মই মেনশ্যন নকৰোঁ, নেখাওঁ বুলি কৈছিলে। কাজিয়া হৈ গৈছে। নাই নাই, যোনে ঘিণ কৰে এনেকুৱা মানুহ লৈ আহিব লাগিব নেকি, যোনে নাখায় দেখি বেয়া পায়। কথাটো হৈছে ইয়াত মই যেতিয়া নেক্সট টাইম আহিম বা ছেকেণ্ড টাইম যদি অক্টোপাছ খাবলৈ আহোঁ, এই অক্টোপাছৰ প্ৰতি যাৰ ঘৃণা ভাৱটো আছে তেনেকুৱা মানুহ লৈ আহিম, কাৰণ বহুত টেষ্ট আছিলে খাবলৈ। তো আলিউলৰ ৰিভিউ শুনিলে আপোনালোকে। বাকী এইখিনি খাই আছোঁ, অভাৰঅল ৰিভিউটো খাই বৈ শেষ কৰি দি আছোঁ। এই আলিউলক দুটা দিম। তৌচিফে এটা ডিম গিফ্ট কৰিছে আলিউলক, এতিয়া আলিউলক দুটা দিম। প্লেটবোৰ দেখাই ল'লোঁ, মানে আমি খানা খাই বৈ চব ফিনিছ কৰি দিলোঁ। এইফালে এয়া এহেঁতেতো পূৰা এয়া আৰু খাব নোৱাৰে আৰু বোলে সেনেকৈ। অলপ দেৰিহে নোৱাৰিম, আকৌ অলপ দেৰি ৰখিলে আকৌ খাই দিম। এয়া তৌচিফে আৰু এটা ক'ল্ড ড্ৰিংকছ খাব। আলিউলে একো নাখায় বোলে, পানী বটল খাই আছে, ই খাব। খাই পেলাই লাহে লাহে ওলাম আৰু ইয়াৰ পৰা। তো এয়া ফটোশ্বুট চলিছে আলিউলৰ, ফটোশ্বুট তুলি মেলি ইয়াৰ পৰা ওলাম আৰু এতিয়া লাহে। আৰু এটা বস্তু দেখাব থাকি গৈছিলে আপোনালোকক, আৰু এইখন চব ইয়াতে বেনাৰ এখন লগাই থৈছে, ডগ ফ্ৰেণ্ডলি এৰিয়া। যদি আপোনালোকৰ কুকুৰ চুকুৰ আছে লৈ আহিব খোজে তো লৈ আহিব পাৰিব ইয়াত খাবৰ কাৰণে, আৰু ৰাখিব পাৰিব। ইয়াত তেনেকুৱা পেট অনাৰ কোনো মনা নাই, তো কুকুৰ চুকুৰ লৈ আহিব পাৰিব আপোনালোকে। তো জেগাও ধুনীয়াকৈ আছে চবফালে। তেতিয়া বিল চিলৰ কথা পাতি লওঁ, কিমান হয় কি হয়। বাকী বিল দি মেলি ইয়াৰ পৰা ওলাম, আৰু বাকী মটৰ ব্লগত আপোনালোকক লগ পাই আছোঁ আকৌ। তো ওলাই দিলোঁ খানা চানা খাই মেলি, আৰু পূৰা পেট ফুল হৈ গ'ল, মজাকৈ খালোঁ। আৰু যি আইটেম খালোঁ চব একদম টেষ্টি আৰু ধুনীয়া। তো লাঞ্চ ব্ৰেকৰ অভাৰ হ'বলৈ হৈ গ'ল, আৰু অফিচো পাবগৈ লাগে জল্দি জল্দি। তো এতিয়া ঘূৰি গৈ থাকোঁ। আৰু আমাৰ বিল হ'ল টোটেল 860। তো 860 কি খালোঁ দেখালোঁৱে আপোনালোকক। ফ্ৰাইড ৰাইচ খাইছিলোঁ, তাৰপিছত অক্টোপাছ, তাৰপিছত কোল্ড ড্ৰিংক, আৰু অনাৰজনৰ পিনৰ পৰা কমপ্লিমেণ্টাৰী হিচাপে আমাক ম'ম' দিলে। আৰু প্ৰত্যেকটো আইটেমেই খাই পেলাই বিৰাট ভাল লাগিলে, গোটেইকেইটা আইটেম বিৰাট ধুনীয়া হৈছে খাবলৈ। আৰু অক্টোপাছটো একচুৱেলি কেনেকুৱা হ'ব কেনেকুৱা নহ'ব আমিতো আগতে খোৱা নাই যিহেতু, তো এক্সটিক ফুড, আৰু ভালো লাগিব বেয়াও লাগিব এটা সন্দেহ লৈ পেলাই মনত গৈছিলোঁ। কিন্তু খাবলৈ বিৰাট ধুনীয়া, আৰু যি ধৰণে বনাইছে বহুত টেষ্টি হৈছে বস্তুটো খাবৰ কাৰণে। আৰু প্ৰথম বাইটটো যেতিয়া লৈছোঁ অকণমান বস্তুটো চুই টাইপৰ, মানে পূৰা চফ্ট নহয়, অকণমান কামুৰিব লাগিব, তেতিয়া আপোনালোকৰ ধুনীয়াকৈ ভাঙি যায় বস্তুটো। তো আমি তিনিজনে খালোঁ, তো বিলো আমাৰ বেছি নহ'ল। তো ধুনীয়াকৈ খানা এটা হৈ গ'ল মজাকৈ। আৰু আপোনালোকেও তাত ট্ৰাই কৰিব পাৰে। মই লোকেশ্যনটো ৰেষ্টুৰেণ্টখনৰ গুগল মেপৰ পৰা দি দিম ডেছক্ৰিপশ্যনত, নহ'লে স্ক্ৰীনশ্বট এটা এড কৰি দিম কোনখিনিত আছে ৰেষ্টুৰেণ্ট, আপোনালোকে যাব পাৰিব, খাব পাৰিব আৰু ট্ৰাই কৰিব পাৰিব। আৰু আজি এই ভিডিঅ'টো তো গম পাইছে আপোনালোকে, মই 3-4 বাৰতহে কমপ্লিট কৰিছোঁগৈ। তো যদি ভাল পাইছে আপোনালোকে চাই পেলাই, তেন্তে লাইক এটা কৰিব, আৰু কমেণ্টো কৰিব কি ভাল পাইছে কি বেয়া পাইছে। তো কমেণ্ট কৰি জনাব মোক, মই ভাল পাম এটা কমেণ্ট পালে আপোনালোকৰ। আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো অন কৰি দিব, যাতে মই নেক্সট কিবা ভিডিঅ' দিলে আপোনালোকে ন'টিফিকেশ্যনটো প্ৰথমতে পায়। আৰু আনলৈকেও শ্বেয়াৰ কৰিব। তো ইউনিক বস্তু এটা তেওঁলোকে ট্ৰাই কৰিব, যোনে ট্ৰাই কৰিব বিচাৰে অক্টোপাছ জাতীয় বস্তু। তো ইমানখিনিয়ে ক'লোঁ আজিলৈ, আৰু নতুন এটা ভিডিঅ'ত আপোনালোকক পুনৰ লগ পাম বুলি আশা থাকিলে। আৰু বাইক ৰাইড কৰোঁতে সদায় ছেফটি গিয়েৰ ইউজ কৰিব, মিনিমাম হেলমেটটোতো ইউজ কৰিবই কৰিব। হেলমেট নিপিন্ধাকৈ আপোনালোকে ৰাইড নকৰিব। মই বহুতক দেখোঁ হেলমেট নিপিন্ধাকৈ বাইক পূৰা উৰাই চলাই থাকে, তো সেইটো নকৰিব, হেলমেট পিন্ধিব। আৰু ইমানখিনি কৈ আজিলৈ আকৌ এবাৰ বিদায় মাগিছোঁ। নতুন এটা ভিডিঅ'ত আপোনালোকক পুনৰ লগ পাম বুলি আশা থাকিলে। তো বাই বাই।